হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোকৰ সকলোৰে ভালেই চাগে। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। সেইকাৰণে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আকৌ লৈ আনিছোঁ। এতিয়া যাম মই বিহু বজাৰ কৰিবৰ কাৰণে, আৰু আপোনালোককো মই দেখাম বাৰু কি পাৰোঁ। তেনেহ'লে ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। হয় হ'বলা কিনাটো যাওঁ। জালা আমি মন্দিৰ ষ্টেচনত আহি পালোঁ কাপোৰ ল'বৰ কাৰণে। এটা এতিয়া এই সোপা আমাৰ শ্বপিং। এতিয়া মই আপোনালোকৰ আগত খুলি দেখাই দিম। হাই ফ্ৰেণ্ড, আমি শ্বপিং কৰি পেলাই আহি গ'লোঁ। এতিয়া ঘৰ পালোহি, ভাত চাত খাই বৈ কাপোৰ চাপোৰ সলাই এতিয়া মানে আপোনালোকক মই কি আনিছোঁ শ্বপিং কৰি আপোনালোকৰ আগত দেখাম। তাত মানে এনেকুৱা এটা ঘটনা হ'ল যিটো লাজে লাগে আৰু নিজকে। আমাৰ ডেবিট কাৰ্ডখন মানে তাৰ আশাত গৈছিলোঁ, এনেকুৱা হৈছে আৰু ডেবিট কাৰ্ডখন যাই পেলাই তাত মানে বস্তু গোটেই ল'লোঁ। তাৰপিছত চাইছোঁ যে এবাৰ কৈছে পইচা নাই, এবাৰ কৈছে মানে কিবা হৈ আছে বুলি কৈছে, এনেকুৱা ক'ল। তাৰপিছত আৰু আমি ল'লোৱে যিহেতু বস্তুখিনি, কেছ পইচা নিয়াৰ কাৰণে বাচিলোঁ আৰু লাজো নাপালোঁ। সেইটো কাৰণে নহ'লে তামাম লাজ পালোঁ হয়, যিহেতু ডেবিট কাৰ্ডখনৰ এই আশাত যদি যোৱা হয় আৰু। তাৰপিছত গৈ কৰি আমি লৈ আহিলোঁ, কেছ পইচা দি পেলাই আকৌ লৈ আহিলোঁ আৰু বজাৰখিনি। আমাৰ ধুনু, বাবু, মোৰ আকৌ মাৰ আজি আমাৰ কেইটাৰে কৰা হ'ল শ্বপিং। কাইলৈ আছে আমাৰ ভাগিন দুটা আৰু দেউতা আৰু দাদা আৰু মানুহজনৰ, এইকেইটাৰ কাইলৈ আছে। আমি আজি কৰিলে। তাৰপিছত শ্বপিং মহলৰ পৰা ওলাই পেলাই আমি বেংকলৈ গুচি গ'লোঁ। তাৰপিছত বেংকত যাই চালোঁ পইচা কিন্তু আছে। কিয় সেনেকৈ হ'ল, তাত নে মেচিনটোহে বেয়া নে কি গম নাপাওঁ। তাৰপিছত আমি আকৌ বেংকৰ পৰা ওলাই কৰি লৈ মানে ঘৰ আহি গ'লোঁ আৰু। এতিয়া মোৰ কাপোৰবিলাক কি আনিলোঁ সেয়া আপোনালোকক আগতকৈ দেখাম, চাই থাকিব। মই কিন্তু ওপৰত দিছোঁ। এইটো হ'ল আমাৰ বেটাৰ, এইটো হ'ল আমাৰ বোপাৰ। ইয়াৰ লগত এইটো পেণ্ট, এইটো এটা এনেকুৱা লগাইটো, তাৰপিছত এইটো হ'ল আমাৰ ধনুৰ হয়। এইটো ধুনীয়া ফুল লগা, কাপোৰটো বহুত কোমল হয়, চফ্ট হয়। এইটো এটা ধনুৰ হয়। এইটো হ'ল চাদৰ মেখেলা। এইটো মাৰ কাৰণে আনিছোঁ। এইখন হ'ল মেখেলিখন, এইখন চাদৰখন হয়। এইখন চাদৰখন হয়। ভাল লাগিব পিন্ধিলে, বহুত ধুনীয়া লাগিব। এইটো ইমান ধুনীয়া মৰম লগা ফুলবোৰ। এইখন হ'ল AC কটন হয়। এইখন মোৰ আনিছোঁ, এইখন AC কটন লৈ আনিছোঁ। কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব দেই। এইখন হ'ল চাদৰ, এইবিলাক হ'ল পতিবিলাক আছে এইবিলাক। এইখন মেখেলিখন, এইখন হ'ল চাদৰ, এইখন হ'ল চাদৰখন হয়। তো আচলতে এইটো বোপাৰ, এইটো আৰু ইয়াৰ লগত আছে এইটো।
তাৰপিছত আনিলোঁ ব্লাউজ। এইবোৰ গিফ্ট দিবৰ কাৰণে আনিছোঁ, 4টা আনিছোঁ। এইবোৰ গিফ্ট দিম আৰু এইটো হ'ল ধুনুৰ হয়, আনিছে চিম্পুল টপ ঘৰত পিন্ধা। কেনেকৈ লাগিছে ক'ব দেই। এইযোৰ হয়, এইযোৰ হ'ল পলি পাটৰ হয়। এইটো মই এনেকুৱা 3যোৰমান লৈছিলোঁ আগতে, কিন্তু মানে ইমান চফ্ট কোৱালিটিৰ নাছিলে। কিন্তু এইখন হ'ল চাদৰ হয়। এইখন কেনেকৈ লাগিছে ক'ব দেই কমেণ্ট কৰি। মেখেলা এনেকুৱা হ'ব। এইখন মেখেলাখন বহুত ভাল লাগে মোক। এইটো কালাৰ মোৰ মিষ্টাৰৰ এইটো ফেভৰেট কালাৰ হয়। এইখিনিয়ে মই আনিছিলোঁ আমাৰ শ্বপিং। কেনে লাগিছিলে কাপোৰৰ কালেকশ্যনবোৰ আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ কিন্তু খুবেই ভাল লাগিছে, যিহেতু মোৰ চইচ কৰি আনিছোঁ চাদৰ মেখেলাযোৰ। আপোনালোকেও ক'ব কেনেকৈ লাগিছে।